হেল্ল' গাইজ, আজি আকৌ কথা এটা ক'ব আহিলোঁ। আপোনালোকৰ মোবাইলত এনেকুৱা ন'টিফিকেশ্যন আহে নেকি? আগ্ৰাম ন'টিফিকেশ্যন আহি থাকে, যি টি মানে একদম এইবিলাক ফাল্টু ন'টিফিকেশ্যন আহি থাকে। এনেকুৱা ন'টিফিকেশ্যন আহে নেকি? যদি আহে তেন্তে কি কৰিব লাগিব? ভিডিঅ'টো চাব। এনেকুৱা ন'টিফিকেশ্যন আহি থাকে নেকি মোবাইলত আপোনালোকৰ? এনেকৈ এইটো ন'টিফিকেশ্যন অফ কৰিব, এই বিষয়ে অলপ ক'ম। এনেকুৱা আগ্ৰাম বহুত SMS আহি থাকে, মানে ন'টিফিকেশ্যন আহি থাকে। এইটো কেনেকৈ অফ কৰিব? ক্ৰমত যাব লাগিব। ক্ৰমত যোৱাৰ পিছত ক্ৰমত যোৱাৰ পিছত এই ছাইডত যাব লাগিব। এই ছাইডৰ অপশ্যনটোত সোমাব লাগিব। এইটো অপশ্যনত সোমাব লাগিব। এইটো অপশ্যনত সোমোৱাৰ পিছত ছেটিংছত যাব লাগিব। ছেটিংছত যোৱাৰ পিছত এইবিলাক আছে, অপশ্যন আছে। এই ন'টিফিকেশ্যন অপশ্যনত আহিব লাগিব। ইয়াত যোৱাৰ পিছত এইবিলাক অফ কৰি দিব লাগিব। আপুনি এইবিলাক আছেনে? এইটো অফ কৰিব লাগিব। এল' ন'টিফিকেশ্যনছ দিব লাগিব। এইটো দি ল'লে হৈ যায় আৰু অফ হৈ যায় আৰু আপোনাৰ তেতিয়া নাহে আৰু কেতিয়াবা নাহে। অফ হৈ গ'ল। আহিছে নেকি? নাই অহা। অফ হৈ গ'ল। এনেকৈ অফ কৰা হয়। থেংক ইউ ছ' মাছ।